এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি কৰিছে সকলোৰে শালপতিয়ে। যোৱাকালি সৰগৰ এখন হোটেলত খানা খাই থাকোঁতে চয়াবিনৰ কাটা লাগি 42জন লোক নিহত আৰু 43জন লোক আহত। নিহতসকলক ততাতৈয়া কৰি এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়খনৰ চিকিৎসক ডাক্তৰ আপেল বসুমতাৰীয়ে জানিবলৈ দিয়া মতে নিহতসকলক ততাতৈয়া কৰি চেলাইন দিয়াৰ ব্যৱস্থা কৰা হৈছিল আৰু চেলাইন দিয়াৰ কিছু সময় পিছতে নিহতসকলে মাত লগাইছে, আহতসকলৰ কোনো খবৰেই নাই। যোৱাকালি মুম্বাইৰ এখন হোটেলত গাখীৰৰ চানা ফাটি অতি কমেও 30জন লোক চিতাতে নিহত হোৱা বুলি আমালৈ খবৰ আহিছে। যোৱাকালি গুৱাহাটীৰ এখন হোটেলত বেঙেনাৰ গুটি হিলে যায় 3জন কাৰিকৰ চিতাতে নিহত হোৱা বুলি আমালৈ খবৰ আহিছে। যোৱাকালি তিনিচুকীয়াৰ পৰা দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰা ৰাজধানী নামৰ ৰেলগাড়ীখনৰ এজন যাত্ৰীৰ হাতৰ পৰা এটা জ্বলন্ত বিৰি ব্ৰহ্মপুত্ৰ নদীত পৰি গোটেই নদীটোতে জুই লাগি যোৱা বুলি আমালৈ খবৰ আহিছে। এতিয়া খেলৰ বাতৰি। আজি প্ৰায় 12 বছৰে চলি থকা মামনি কলিতা আৰু ভৱেশ কলিতাৰ মাজত চলি থকা প্ৰেম খেলখন যোৱাকালি কামাখ্যাৰ পাণ্ডা শ্ৰী হৰেশ্বৰ শৰ্মাৰ তত্বাৱধানত সমাপ্ত কৰা হয়। এতিয়া বতৰৰ আগলি বতৰা। যোৱাকালি ৰাতিপুৱা যেনেকৈ সূৰ্য উদয় হৈছিল ঠিক তেনেকৈ অহাকালি ৰাতিপুৱা যদি সূৰ্য উদয় হয় তেনেহ'লে ৰ'দ দিয়াটো খাটাং বুলি বতৰ বিজ্ঞানীয়ে আমাক জানিবলৈ দিছে। যদি কেনেবাকৈ আকাশ মেঘাচ্ছন্ন হয় তেনেহ'লে 2 এজাক বৰষুণ হ'ব পাৰে আৰু বৰষুণ হ'লে আগৰ নিচিনা পনীয়া হ'ব বুলি বতৰ বিজ্ঞানীয়ে আমাক থিৰাং কৰি জানিবলৈ দিছে। অহাকালি সন্ধিয়ালৈ অসমৰ উত্তাপ বাঢ়িব আৰু এই উত্তাপত গাভৰু ছোৱালীবিলাক মাক বাপেকৰ ঘৰত থাকিব নোৱাৰি বহুতো ডেকা ল'ৰাৰ ঘৰ সোমোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীয়ে আমাক জানিবলৈ দিছে। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।